জিলাৰ বিজেপি চৰকাৰৰ চৰম বঞ্চনাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ চৰকাৰৰ সুদীৰ্ঘ দিনৰ প্ৰতাৰণাৰ বিৰুদ্ধে প্ৰত্যুত্তৰ নো ভোট নো ৰোড মাঞ্জা দিকৈ টেৰাঙৰ পথ অৱৰোধ প্ৰতিবাদী ৰাইজৰ কাৰ্বি আংলঙৰ ডকমকাত কংগ্ৰেছৰ বৰ্ধিত সভা শশ বিৰোধী কংগ্ৰেছৰ যোগদান পাহাৰত ১.৫ বছৰতে আমুৱাইছে তৃণমূল কৰ্মী আগন্তুক পবিত্ৰ বৰদিনৰ উপলক্ষে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ আনন্দ উৎসাহ বৈঠালাংছৰ এডনবাৰীত প্ৰি খ্ৰীষ্টমাছ পালন নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছে ষ্টুডিঅ'ত মই সঞ্চিতা তেৰণপি আগবাঢ়িছো প্ৰথমটো খবৰলৈ কাৰ্বি আংলং জিলাৰ পৰিষদীয় চৰকাৰৰ সুদীৰ্ঘ দিনৰ চৰম প্ৰতাৰণাৰ বিৰুদ্ধে জ্বলি উঠিছে বঞ্চিত গয়া ৰাইজ সাহসীয় বিজেপি চৰকাৰৰ চৰম প্ৰতাৰণাৰ বিৰুদ্ধে মাঞ্জাৰ দিকৈ টেৰাং গয়া ৰাইজৰ প্ৰত্যুত্তৰ নো ৰোড নো ভোট প্ৰতিবাদী ৰাইজে হাতে হাতে প্লেকাৰ্ড ফেস্টুন বেনাৰ লৈ সোমবাৰে মাঞ্জা দিকৈ টেৰাঙৰ পথ অৱৰোধ কৰি সাহসীয় দলৰ বিৰুদ্ধে জাহিৰ কৰিলে তীব্ৰ ক্ষোভ হয় নিৰ্বাচনৰ সময় আহিলেই ৰাজনৈতিক নেতা তথা পালি নেতাসকল হাতে হাতে ভোটৰ জুলুঙালৈ উপস্থিত হৈ গৈ পিছপৰা গাঁৱত সহজ সৰল গাঁৱৰ ৰাইজক লৈ বিশাল নিৰ্বাচনী সভা পাতি ভোট প্ৰাৰ্থনা কৰাৰ লগতে পিছপৰা অঞ্চলৰ উন্নতিৰ হাজাৰ হাজাৰ শ্লোগান দি আহে নেতাসকলে এয়া বেছি দূৰৰ কথা নহয় পৰিষদীয় লুম্বাজং সমষ্টিৰ ডিফু চহৰৰে কিছু দূৰৈত মাঞ্জাৰ সমীপৰ দিকৈ টেৰাং গাঁৱৰ পথ আৰু পথত এয়া প্ৰতিবাদী জনতা লোকসভা নিৰ্বাচন বিধানসভা নিৰ্বাচন কিংবা কাৰ্বি পৰিষদৰ নিৰ্বাচন প্ৰত্যেকবাৰ নিৰ্বাচনতেই ৰাইজে ভোট দি জয়যুক্ত কৰাৰ পিছত প্ৰতিশ্ৰুতি ৰক্ষাৰ কথা চিন্তা কৰিবলৈ আহৰি নোহোৱা হয় সাহসীয় দলৰ চৰকাৰৰ এই চৰিত্ৰৰ প্ৰতি এতিয়া খুবেই পৰিচিত হোৱা দিকৈ টেৰাং গাঁৱৰ ৰাইজে সেয়ে এইবাৰ হৈ পৰিছে নাচুৰ বান্দা জিলাখনৰ সাহসীয় দলৰ চৰকাৰে গাঁৱৰ ৰাইজৰ বাবে নিৰ্বাচনৰ আগে আগে হয় পথ দিয়ক নহলে ভোটৰ আশা বাদ দিয়ক বহুত হৈ গ'ল কেৱল প্ৰতিশ্ৰুতিৰ বন্যা তথা শ্লোগান ৰাইজক নালাগে বিগত কংগ্ৰেছৰ ১৫ বছৰীয়া বিকাশ কিংবা পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ পৰিৱৰ্তনৰ শ্লোগান ৰাইজক এতিয়া লাগে সঁচা উন্নয়ন প্ৰতিশ্ৰুতি বা শ্লোগান নহয় মাঞ্জা দিকৈ টেৰাঙৰ পথ অৱৰোধ কৰি সাহসীয় দলৰ মিছা প্ৰতিশ্ৰুতিৰ বিৰুদ্ধে পুৰুষ মহিলা কিশোৰ কিশোৰী তথা বৃদ্ধাসকল এইদৰে তীব্ৰ প্ৰতিবাদ কৰি ওলাই আহিছে পথলৈ ভাল নাই পানীও সুবিধা নাই আৰু হেৰি হাস্পাতালৰ ইমান সুবিধা নাই ইয়াত যালে মানে চাব আৰু মই পাৰিম ক'ব আধা মানুহবিলাক মৰি যাং হ'লে ডিফু হস্পিটেললৈ যায় কয় ইয়াত PHC হস্পিটেলৰ ফালৰ পৰা গভৰ্ণমেণ্টৰ ফালৰ পৰা ইয়াত ইমান ডাঙৰ এখন গাঁও ইমান মানুহ আছে ইয়াত এখন সাব চেণ্টাৰ দিব লাগে নে নালাগে লাগে PHC সাব চেণ্টাৰ এখন দিব লাগে নালাগে PHC সাব চেণ্টাৰ এখন নাই আমি দেখি পাইছো তো সেইটো কি ক'ব আপোনালোকে এইটোতো লাগে মেডিকেলৰ সাব চেণ্টাৰ লাগে এটা দিবই লাগে সেইটো আপুনি অলপমান জোৰকে দাবী জনক PHC সাব চেণ্টাৰ এখন লাগে বুলি মেডিকেলৰ পৰা মেডিকেল পৰা সেটো লাগে ইয়াতে আমাৰ সাব চেণ্টাৰ লাগে আমাক নহলে সুবিধা নাই আৰু কিছুমান আৰাত পেণ্ডাং লক হা দিসমা চিকাৰী হানছে ৰং লাপেন হাৰঙালিতক ভুটা সাতুমকে নন যে ইনিং কিবেৰ থি পেনসি নন হাংল জংসি la election aprang MP election aprang jongsi towar ki ik mate black topping labang so towar ladak manja tu ekdom sikarian se rongali tok jongsi nang ot nil tu manang paklang kini politik tu বহুত pipe aben madu political party ta rong da pawanglong le
jongsi nili tu mal toy te pen jongsi rong nang lut pulote nonsi jongsi nili tu malam patoy te pen Manyak political party jongsi rong nil tum han bhut nang hang pulote labang so uttor ke pia tum ke mohila komiti tum lo latum pini ningkan thong ningkan ke thompli ke chok cha pini pe kok pai ting thang pe sin tum ko toy po nil tum ke song nang pachun che pulote nil tum ke madua political party lewang pohita nil tum dimpek pe Lapenake madua political party afandale tum vote pipe পিছে গোয়া ৰাইজৰ এই প্ৰত্যুত্তৰৰ প্ৰতিক্ৰিয়া কি হ'ব সেয়া আগন্তুক সময়তেহে পৰিলক্ষিত হ'ব পংকজ ডেকাৰ ৰিপৰ্ট কাট নিউজ কাৰ্বি আংলঙৰ ডকমকাত কংগ্ৰেছৰ বিশাল বৰ্ধিত সভা শশ বিৰোধী কংগ্ৰেছৰ যোগদান কাৰ্বি পাহাৰত 1.5 বছৰতে বিজেপিয়ে আমুৱাইছে তৃণমূল কৰ্মী বিজেপিৰ নতুন সংজ্ঞা দিলে কংগ্ৰেছৰ জিলা সভা নেত্ৰীয়ে কাৰ্বি আংলঙত ডকমকা কংগ্ৰেছৰ বিশাল বৰ্ধিত সভা শশ বিৰোধী কংগ্ৰেছত যোগদান পাহাৰত 1.5 বছৰতে বিজেপিয়ে আমুৱাইছে তৃণমূল কৰ্মী বিজেপিৰ নতুন সংজ্ঞা দিলে কংগ্ৰেছৰ জিলা সভা নেত্ৰীয়ে কাৰ্বি আংলং জিলা হাৰুৱাঘাট বিধানসভা সমষ্টি মহামায়া আৰু কৰকান্তি মণ্ডল কংগ্ৰেছৰ উদ্যোগত দেওবাৰে ডকমকা লংকাম তেৰণ প্ৰেক্ষাগৃহত প্ৰাক্তন কাৰ্যবাহী সদস্য বিদ্যা সিং ৰংপিৰ সভাপতিত্বত অনুষ্ঠিত হোৱা কংগ্ৰেছৰ বৰ্ধিত যুটীয়া সভাত এইদৰে শশ বিজেপি এএছডিচি যোগদান কৰে কংগ্ৰেছত এই সভাত সাংসদ বীৰেন সিং ইংতি প্ৰাক্তন কাৰ্যবাহী সদস্য অশোক তেৰণৰ লগতে জিলা কংগ্ৰেছৰ কেইবাজনো শীৰ্ষ নেতা উপস্থিত থাকি শাসকীয় বিজেপি চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে উল্লেখ্য যে বিগত সময়ছোৱাত বিজেপি চৰকাৰে পৰিৱৰ্তনৰ নামত ৰাইজক দিয়া ভুৱা প্ৰতিশ্ৰুতিৰ বাবে ৰাইজ পুনৰ কংগ্ৰেছৰ প্ৰতি আকৰ্ষিত হোৱা বুলিও দাবী কৰে কংগ্ৰেছী মহলে আনহাতে প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনি বিধৱা তথা বৃদ্ধ পেঞ্চনৰ নামতো দুখীয়া ৰাইজৰ পৰা বিজেপিয়ে ধন আদায় লোৱা অভিযোগ উত্থাপন কৰে জিলা কংগ্ৰেছৰ শীৰ্ষ মহলে ইপিনে ভাষণ প্ৰসংগত জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী কাছাং টেৰাংপিয়ে শাসনাধিষ্ঠ বিজেপি চৰকাৰক সোধাৰ সমালোচনা কৰি বিজেপিক নতুন নামেৰে নামকৰণ কৰি কয় যে বিজেপি অৰ্থাৎ বলৎকাৰ জনতা পাৰ্টি যাৰ দিনত দেশত কেৱল বলৎকাৰৰ ঘটনাই সংঘটিত হৈ আছে আচলতে আমাৰ কাৰ্বনৰ কংগ্ৰেছৰ অৱস্থা বেয়া আছিল কিন্তু এতিয়া ভাললৈ আহি আছে আপুনি দেখিছে ইতিমধ্যে মোৰ সমষ্টিত দুবাৰকৈ জইন কৰিলে আৰু আজি যিটো মাহ আছে যদি এটা প্ৰগ্ৰাম আমি লৈছোঁ মহামাৰীৰ প্ৰকাটি দুটা মিলাই পেলাই আৰু বিশেষকৈ আজি বিজেপিও আছে ইণ্ডিপেণ্ডেণ্ট আছে মেক্সিমাম ইণ্ডিপেণ্ডেণ্ট আছিলে কিন্তু বিজেপিও এতিয়া মই যিটো চালোঁ প্ৰায় 15জনমান বিজেপি সদস্য আজি জইন কৰিছে কিন্তু আমাৰ বাবে এটা শুভ দিন এটা শুভ সংবাদ আৰু মই এইটো ভাবিছোঁ যে আমাৰ কংগ্ৰেছৰ ভাল দিন আহি আছে আৰু নিশ্চয় আৰু আপুনি চাব খুব বেছিকৈ আৰু এমাহৰ ভিতৰত নাই বোলো 500-600জন বিজেপিৰ পৰা আৰু আমাৰ ইণ্ডিপেণ্ডেণ্টৰ ফালৰ পৰা আকৌ জইন কৰিবলৈ আহি আছে সমাগত লোকসভা নিৰ্বাচন আপুনি চিন্তা নকৰিব কংগ্ৰেছ জিকি আছে এমপিও জিকিব আহি থকা এমএলএও জিকিব আৰু এমএলচিও জিকিব এইটো আমি সম্পূৰ্ণ নিশ্চিত এতিয়া নিশ্চিত আমাৰ কলকাতা আৰু মহামায়া সমষ্টি যিহেত ইএম থাকিও দুখন সমষ্টি ইএম থাকিও বিজেপিত নাথাকি আমাৰ য'ত নেকি একেবাৰে নাই এই বিজেপি বা ইণ্ডিপেণ্ডেণ্টসকলে আমাৰ সমাজৰ লগত যোগদান কৰিছে এই প্ৰমাণ যে কাৰ্বি আংলঙত আৰু পুনৰ কংগ্ৰেছ উঠিব উঠিছে আৰু বিজেপি প্ৰথম দিশে গৈ আছে কেইদিনমান আগতে মই নিজে গৈছোঁ দুৱাৰবাদলৈ মিলি তাত প্ৰায় 500 বিজেপি আৰু কেডিএমসকলে সমাজৰ লগত যোগদান কৰিছে এইটো প্ৰমাণ আৰু আজি এই মহামায়া কংগ্ৰেছ এনেকুৱা হৈ আছে আৰু আপোনাৰ 4 তাৰিখে আকৌ দুপৰীয়া তেনেকুৱা বিজেপি বা বেলেগ বেলেগ দলৰ পৰা আকৌ আমাৰ লগত যোগদান কৰিব
কিন্তু এতিয়াই প্ৰমাণ পোৱা গৈছে যে বিজেপি চৰকাৰ থাকিও বিজেপিৰ প্ৰতি আস্থা বিশ্বাস নাইকিয়া হৈ গ'ল। এই প্ৰমাণটো দেখ আমি দেখিবলৈ পাইছোঁ। আৰু অসমতো দেখি আছে যে এজিপি আৰু বিজেপি ভাত ইতিমধ্যে মিলিলে। গতিকে এই সুযোগত মানুহবিলাক গম পাই গ'ল আৰু বিজেপি আৰু এজিপিৰ লগত থাকি হাবৰাঘাটৰ পৰা গৌতম চন্দ্ৰৰ ৰিপৰ্ট কাট নিউজ। সমাগত পবিত্ৰ বৰদিন। ইতিমধ্যে আৰম্ভ হৈছে বৰদিনৰ আনন্দ উল্লাস। খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে 1 ডিচেম্বৰৰ দিনটোৰ পৰাই আৰম্ভ কৰিছে পবিত্ৰ বৰদিনক আদৰাৰ বিভিন্ন কাৰ্যসূচী। 25 ডিচেম্বৰ দিনটোতে মানৱ জাতিক পাপৰ পৰা উদ্ধাৰ কৰাৰ উদ্দেশ্যে পৃথিৱীৰ ধৰাত জন্মগ্ৰহণ কৰিছিল প্ৰভু যীশু খ্ৰীষ্টে। সেয়েহে এই দিনটোতে খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী লোকসকলে বিশেষ দিন হিচাপে পালন কৰি আহিছে। সমগ্ৰ বিশ্বৰ লগতে পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলঙতো খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী লোকসকলে দেওবাৰে পালন কৰে প্ৰি খ্ৰীষ্টমাছ। বৈঠালাংছৰ এডেনবাৰী ব্যাপটিষ্ট চাৰ্চৰ উদ্যোগতো বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰে প্ৰি খ্ৰীষ্টমাছ। আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে গীৰ্জাঘৰ তথা খ্ৰীষ্টমাছ ট্ৰী। সকলোৱে একত্ৰিত হৈ প্ৰভু যীশুখ্ৰীষ্টক প্ৰাৰ্থনা কৰি যীশুৰ শান্তি আৰু মানৱতাৰ বাণী পাঠ কৰে। তাৰ উপৰিও যুৱক যুৱতীসকলে প্ৰভু যীশুৰ সুমধুৰ গীত মাত পৰিৱেশন কৰি তালে তালে এইদৰে নৃত্যত মুখৰিত কৰি তুলিছে প্ৰাক বৰদিনৰ সামগ্ৰিক পৰিৱেশ। আজি আমাৰ এডেনবাৰী মণ্ডলী হৈ যিটো আমি ইয়াত প্ৰি খ্ৰীষ্টমাছ উদযাপন কৰিছোঁ, এনেকুৱা বছৰে বছৰে কৰি থাকোঁ। মানে খ্ৰীষ্টমাছটো হয় আপোনাৰ 25 ডিচেম্বৰত, তাৰ আগজাননী হিচাপে আমি আগতীয়াকৈ কৰোঁ। বৰদিনৰ উপলক্ষে এইটো হৈছে যে প্ৰভু যীশুখ্ৰীষ্ট আমাৰ বাইবেলে কৈছে, কাৰণ ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে নিজৰ একমাত্ৰ পুত্ৰকে জগতলৈ দান কৰিলে। যিজনে তেওঁক বিশ্বাস কৰে তেওঁ নষ্ট নহয়, কিন্তু অনন্ত জীৱন হয়। সেইকাৰণে প্ৰভু যীশুখ্ৰীষ্ট আমাৰ পাপৰ কাৰণে জগতলৈ ঈশ্বৰে পঠাই দিলে নিজৰ একমাত্ৰ পুত্ৰক। সেইকাৰণে সেই দিনত জন্মদিন উপলক্ষত আমি সেইটোকে বৰদিন হিচাপে আমি পালন কৰোঁ। ডাঙৰ দিন অৰ্থাৎ শুভ দিন বুলি আমি তেওঁৰ জন্মদিনটো পালন কৰোঁ। বৈঠালাংছৰ পৰা জাচন ইংহিৰ ৰিপৰ্ট কাট নিউজ। জিৰিকিনডেঙত ভয়াৱহ পথ দুৰ্ঘটনাত 5 যাত্ৰীৰ কৰুণ মৃত্যুক আঁকোৱালি লোৱাৰ পৰিৱৰ্তে 50 জন গুৰুতৰভাৱে আহত হয় আৰু আহত লোকসকল বৰ্তমান খেৰণী আদৰ্শ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। পশ্চিম কাৰ্বি আংলঙত জিৰিকেনডেঙত থানা অন্তৰ্গত ফৰেষ্ট আইবিৰ সমীপত এটি পথৰ কেঁকুৰিত ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হোৱাত 5 জনৰ কৰুণ মৃত্যু হৈছে। ঘটনা বিৱৰণীৰ মতে জিৰিকেনডেঙত অনুষ্ঠিত কৰা খ্ৰীষ্টিয়ান ধৰ্মীয় লোকৰ প্ৰি খ্ৰীষ্টমাছ অনুষ্ঠানত অংশগ্ৰহণ কৰি আবেলি প্ৰায় 3:30 মান বজাত এখন শক্তিমান ট্ৰাকেৰে 60-70 লোকে ঘৰ মোৱা হওঁতে দুৰ্ঘটনা সংঘটিত হৈছে। ফলত থিতাতে 2 জন নিহত হোৱাৰ বিপৰীতে চিকিৎসাধীন অৱস্থাত 3 জনৰ কৰুণ মৃত্যু ঘটিছে। আনহাতে প্ৰায় 50ৰো অধিক লোক গুৰুতৰভাৱে আহত হৈছে। সংকটজনক অৱস্থাত থকা প্ৰায় 15 জন লোকক উন্নত চিকিৎসাৰ বাবে ক্ৰমে হোজাই ডিফুলৈ প্ৰেৰণ কৰা হৈছে। বাতৰি লিখা পৰলৈকে বৰ্তমান চিনাক্ত কৰিব পৰা মৃতকৰ নাম হৈছে ফেষ্টিংজুন টেৰাং বয়স 45, মেলৰনা টেৰংপি বয়স 13, জেংচুদান সিংথংপি বয়স 30, জাছলিনা ইংটিপি বয়স 17, লিডাৰ টেৰাং বয়স 60 বুলি জানিব পৰা হৈছে। বীৰেন ইংহি ৰিপৰ্ট কাট নিউজ। সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ।
Coaching for Matric Candidates 2019 from 5th December 2018 to 5th February 2019 for the following subjects: General Mathematics, General Science and Hindi at Lower Basic LP School near Town Committee Office, Depot, Karbi Anglong. For caste, STH, STP, SC, General and OBC are welcome. Organized by Karbi Anglong United People's Association, Central Committee, Depot. For admission forms and details, please contact Assistant General Secretary Mr. Joy Singh Timong 936596726, Education Secretary Mr. Jacob Togby 936508871, Office Secretary Mr. Lee Sonteron 6900715216. Aturkimi Academy Difu, affiliated to CBSE, New Delhi. Admissions open for Montessori, LKG, UKG, Class 1 to 9 for the session 2019 and 20. Facilities like Boys and Girls Hostel, Crash Babysitter, Art Class on Saturday and Sunday. Registration forms are available at school office on all working days from 1st week of December 2018 from 8 a.m. to 1 p.m. Aturkimi Academy Difu, Rukasan Amlapati, Difu 782460. For more queries, please contact at the number given on screen. Free admissions for Montessori students, sponsored by Aturkimi Society. GR Infra Projects Limited, Plot number 80, Brahmaputra Industrial Park, Amingaon, Guwahati 781031. Products: bitumen emulsions, coal mix emulsions, PMB, CRMB, metal crash barrier, thermoplastic paint and bitumen all grades, etc. MS Macro Engineering, authorized dealer. First floor, Cooperative Building, Difu, Karbi Anglong, Assam. Contact number 9435503710 or 8638223203 or 8628441464. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ। বাইদি বেটো কমলাটো খাইছিলি না আনাৰসটো? পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ। কাঞ্জ জুচ খাওক, জীৱনৰ মজা লওক। কাঞ্জ জুচ। বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে। ৰাজ্যৰ চৌদিশে নিৰ্বাচনী গৰম বতাহ। প্ৰথম নিৰ্বাচনলৈ মাথোন এটা দিনৰ বাকী। সকলোৱে নিজ নিজ প্ৰাৰ্থীক জয়ী কৰাই দিবলৈ নিৰ্বাচনী ৰণক্ষেত্ৰত নমাইছে হাই প্ৰফাইল নেতা তথা পালি নেতা। কিন্তু ৰহা সমষ্টিৰ ৩ নং শিঙিমাৰী মাধৱপাৰাত জিলা পৰিষদত দেখা গ'ল ইয়াৰ বিপৰীত ছবি। পৰিষদটোৰ প্ৰাৰ্থীসকলে নিজ নিজ দলীয় কৰ্মী তথা ৰাইজৰ সহযোগত চলালে প্ৰচাৰ কাৰ্য। ৰাজ্যৰ চৌদিশে নিৰ্বাচনী গৰম বতাহ। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনলৈ মাথোন এটা দিন বাকী। সকলোৱে নিজ নিজ প্ৰাৰ্থীক জয় কৰাই আনিবলৈ ফিল্ডত নমাইছে হাই প্ৰফাইল নেতা পালি নেতা। কিন্তু ৰহা সমষ্টিৰ ৩ নং শিঙিমাৰী মাধৱপাৰা জিলা পৰিষদত দেখা গ'ল ইয়াৰ বিপৰীত ছবি। পৰিষদটোৰ প্ৰাৰ্থীসকলে নিজ নিজ দলীয় কৰ্মী তথা ৰাইজৰ সহযোগত চলালে প্ৰচাৰ কাৰ্য। আজি অন্তিম দিনাৰ প্ৰচাৰত বিজেপি কংগ্ৰেছে বাইক ৰেলী উলিয়াই প্ৰচাৰৰ সামৰণি মাৰে। শিঙিমাৰী গাঁও পঞ্চায়তৰ সভাপতি পদৰ শিৱাংকৰ ভৌমিকৰ সমৰ্থনত বিজেপিৰ দলীয় কৰ্মীয়ে প্ৰচাৰৰ অন্তিম দিনা এক বিশাল বাইক ৰেলীৰে চমকৰ সৃষ্টি কৰিছে। তেওঁৰ লগতে শিঙিমাৰী মাধৱপাৰা জিলা পৰিষদৰ বিজেপি প্ৰাৰ্থী টুটু কোঁৱৰ আৰু বিভিন্ন পদৰ আটাইকেইজন বিজেপি প্ৰাৰ্থীয়ে এই ৰেলীত সহযোগিতা আগবঢ়াইছে। পূৰ্বে কংগ্ৰেছৰ দখলত থকা পঞ্চায়তটোত এইবাৰ বিজেপিয়ে নিজ দখললৈ আনিবলৈ উঠি পৰি লাগিছে। অৱশ্যে তাৰ সমান্তৰালকৈ কংগ্ৰেছ দলেও এক বাইক ৰেলী উলিয়াই নিৰ্বাচনী প্ৰচাৰ সামৰণি মাৰে। অৱশ্যে শেষ নিশাৰ খেললৈ এতিয়াও বাকী। বৈশালাংশৰ পৰা জাচন ইংহিৰ ৰিপৰ্ট, কাট নিউজ। বোকাজনত মেচ কছাৰী সাংস্কৃতিক মহোৎসৱৰ কাৰ্যালয় উদ্বোধন কৰা হয় আৰু লগতে স্থাপন কৰা হয় মঞ্চৰ লাইখুঁটা। এই সভাত উপস্থিত থাকে কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য মাধুৰ্য ঢেকিয়াল ফুকন। মেচ কছাৰী ডেভেলপমেণ্ট কাউন্সিলৰ অধ্যক্ষ কৃষ্ণ মেচ, অভ্যৰ্থনা সমিতিৰ সভাপতি সুনেশ্বৰ মেচ, সম্পাদক দীপক মেচ আৰু অভ্যৰ্থনা সমিতিৰ উপদেষ্টা মণ্ডলী ৰাজেন্দ্ৰ ৰংপি,
কান্থে বে জীৱন পাঠক ডিমাপুৰৰ SGB পিটু মেছ মণিধৰ মেছ কাৰ্যকৰী সভাপতি জনা সিং ফাংচো আৰু মহিলা পৰিষদৰ মন্দিৰা মেছ আৰু সহকৰ্মীসকলৰ লগতে প্ৰায় 200 জনৰো অধিক সদস্যা উপস্থিত থাকে কাৰ্বি আংলঙৰ খটখটিত হুৰাৰ মাফিয়াৰ দপদপনি আৰক্ষীৰ সন্মুখতে মাৰণাস্ত্ৰ প্ৰদৰ্শন কৰি ৰাইজক ভীতিগ্ৰস্ত কৰাৰ অভিযোগ খটখটি আৰক্ষী থানা অন্তৰ্গত হুৰাৰ মাফিয়া মূল সিং ৰাথোৰ হৰিয়াজান স্থিত আবকাৰী বিভাগৰ দ্বাৰা জব্দকৃত অবৈধ হুৰাৰ গুদামত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত মাৰণাস্ত্ৰ প্ৰদৰ্শনৰ অভিযোগ হুৰাৰ দালাল খটখটি আৰক্ষী থানাৰ অন্তৰ্গত এই হুৰাৰ মাফিয়া মূল সিং ৰাথোৰে আৰক্ষীৰ সন্মুখতে প্ৰদৰ্শন কৰে মাৰণাস্ত্ৰ এনে পৰিপ্ৰেক্ষিতত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বই হুৰাৰ মাফিয়াজনৰ অনুজ্ঞাপত্ৰ অতি সোনকালে বাতিল কৰাৰ দাবীৰে আজি জিলা উপায়ুক্তৰ হাতত প্ৰদান কৰিছে এখনি স্মাৰক পত্ৰ আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছো ধন্যবাদ